লখিমপুৰ জিলাৰ উত্তৰলালু গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ঢেকিয়াজুলি অমৰাৱতীপুৰ প্ৰাথমিক বিদ্যালয়খনৰ গৃহ নিৰ্মাণ আজি শুভ উদ্বোধন কৰা হয়। উত্তৰলালু গাঁও পঞ্চায়তৰ সম্পাদক কিৰিতি বৰা আৰু সভানেত্ৰী মনীষা দেউৰী উপস্থিত থকা উন্মোচনী অনুষ্ঠানত সাগৰ বৰুৱাই প্ৰাথমিক বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ দ্বাৰ উন্মোচন কৰে। অতি হৰ্ষোল্লাসৰ মাজেৰে গাঁওখনত নিৰ্মাণ হ'ব লগা বিদ্যালয়খনৰ এই শুভাৰম্ভণি অনুষ্ঠানত সমূহ গাঁওবাসীয়ে অতি আন্তৰিকতাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। লালুকৰ পৰা মিণ্টু প্ৰসাদ শইকীয়া, সংস্কাৰ লাইভ 24। অহা 13 ফেব্ৰুৱাৰীত সন্ধিয়া 6 বজাত আপোনালোকৰ মাজলৈ আহি আছে অভি ফুকনৰ এটি হিন্দী গীত হামনাবা মেৰে। গীতটি আপোনালোকে উপভোগ কৰিব পাব ইউটিউব চেনেল স্প্ৰিং ৰেকৰ্ডছত। সকলোৱে গীতটি আঁকোৱালি ল'ব বুলি আমি আশাবাদী।